গাইজ আজি আমি আছোঁ ৰাওনামুখত আৰু ইয়াত পৰিৱেশনটো হৈছে মিচিং নহয় বড়ো নহয় আৰু চবৰে মানে এছ টি ট্ৰাইবেল যিমান ট্ৰাইবেল গোষ্ঠীৰ মানুহ আছে তেওঁলোকে মানে দ্বিবাৰ্ষিক অধিৱেশন পাতিছে। ত' মোৰ লগত আছে মানে ট্ৰাইবেল গোষ্ঠীৰ যোনটো দ্বিবাৰ্ষিক অধিৱেশন আমাৰ ৰাওনামুখত পাতিছে। দেৰিকৈ আহিলোঁ তথাপিও দেখাব চেষ্টা কৰিম। ভিডিঅ'টো বহুত ভাল লাগিব। এতিয়া আমাৰ সুদূৰ তেজপুৰৰ পৰা তেজপুৰ জিলা ট্ৰাইবেল সংঘৰ সভাপতি আহিছে। তেওঁ চমুকৈ আমাৰ নিজৰ জাতীয় গোষ্ঠীয় ভাষা ক'বৰ কাৰণে মই অনুৰোধ কৰিম। পৰম শ্ৰদ্ধাৰ আজি গহপুৰ ট্ৰাইবেল সংঘ অধিৱেশনত মুকলি সভাত সভাপতিত্ব কৰা সভাপতি ডাঙৰীয়া, লগতে উপস্থিত এই অধিৱেশনৰ কাৰণে বহুত দিন ধৰি এই কমিটিত জড়িত হৈ অধিৱেশনখন সাফল্যমণ্ডিত সহযোগী কৰা মোৰ সহযোগী বন্ধুবৰ বিশ্বনাথ জিলাৰ সভাপতি নিত্য নাজৰী ডাঙৰীয়া, লগতে উপস্থিত নতুনকৈ এই অধিৱেশনৰ জৰিয়তে নিৰ্বাচিত হোৱা সভাপতি সম্পাদক সন্মানীয় বিষয়ববীয়াসকল আৰু দায়িত্বত উপবিষ্ট আমন্ত্ৰিত সন্মানীয় ব্যক্তিসকল আৰু উপস্থিত সন্মানীয় ৰাইজ, মই পোনপ্ৰথমে আপোনালোকক